গুড মৰ্নিং বন্ধুসকল, BBO ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া 7টা বাজে, তো গা পা ধুলোঁ। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। আজি এটা নতুন বিষয় লৈ আহিছোঁ। তো এতিয়া মই ভাত তাত খাম, ভাত তাত খাই ৰেডি হৈ টিউশ্যনলৈ যাম। তাৰপিছত ৰাস্তাত কি কি দেখা পাওঁ চববিলাক দেখাম আৰু এটা ভিডিঅ'টোৰ শেষত এটা নতুন বিষয়বস্তু আলোচনা কৰিম। বন্ধুসকল ওলালোঁ, এতিয়া বাজে 8:04। অৱস্থা চাওক, ইমান পিছল, গাড়ী কেনেকৈ যে চলাই যাম ভয়ে লাগে। তো বন্ধুসকল ওলালোঁ, হেলমেটটো পিন্ধি ল'ম, বৰষুণ দিব কিজানি। তো দেখা নাযায় দেখোন। তো বন্ধুসকল চাওক, ইমান ধুনীয়া ৰাস্তা, বৰ্তমান পানী পৰি। তো বন্ধুসকল এইটো ৰাস্তাৰ বৰষুণ দিয়াৰ পিছত ৰাস্তা যোৱাকালি প্ৰায় গোটেই দিন বৰষুণে আছিল। তো বন্ধুসকল টিউশ্যন কৰিলোঁ, এতিয়া ঘৰলৈ যাত্ৰা। তো মই পাহাৰতলি, ৰাস্তাবিলাক কেঁচা হয়, সন্মুখত ব্লকৰ ৰাস্তা আছে, তো হোৱা মন্দিৰ। তো এয়া বন্ধুসকল মন্দিৰ পায়, পাহাৰতলি পাহাৰৰ। তো বন্ধুসকল এতিয়া বাজে 11টা। এতিয়া মই আছোঁ পাহাৰতলি, এইটো পাহাৰতলি বুলি কোৱা হয়। চাওক পাহাৰৰ তলি, আৰু পাহাৰৰ তলিত গাঁওখন, সেইকাৰণে পাহাৰতলি। আৰু ইয়াৰ পৰিৱেশটো ইমান ভাল, চাওক এইটো এটা ডাঙৰ ফিল্ড, আৰু সেই ফিল্ডৰ সেইপিনে আছে এটা ফৰেষ্ট অফিচ, সেয়া দেখা পাইছে। অ'কে, সেইটো ফৰেষ্ট অফিচ হয়। তো বন্ধুসকল এয়া চাওক, মই বেক কেমেৰা দি দেখুৱাই আছোঁ, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ঠাণ্ডা জেগা। এইটো পাহাৰ হয়, ভাল আৰু সেইটো ফৰেষ্ট অফিচ। তো বলক এতিয়া ঘৰলৈ যাওঁ। তো ইয়াৰ সৰা ৰাস্তা, আৰু ৰাস্তাৰ পশ্চিম ফালে পাহাৰ, ডাঙৰ ডাঙৰ গছ, এইবিলাক সংৰক্ষণ কৰা চেগুন গছৰ। ইয়াতে মানুহৰ ঘৰ বাৰী বহুত পাতল হয়। এইটো চাহ বাগান, সন্মুখত দেখা পাইছে কৃষ্ণচূড়াৰ এটা ধুনীয়া গছ, ধুনীয়া এৰিয়া। তো বন্ধুসকল ফাইনেলি ঘৰত আহি পালোঁ। হেলমেট পিন্ধিছিলোঁ, সেইকাৰণে চুলিৰ অৱস্থা চাওক, একেবাৰে ইস্ত্ৰি হোৱাৰ নিচিনা হৈ আছে। ইস্ত্ৰি মাৰিলে যেনেকৈ চেপেটা হয়, ঠিক তেনেকৈ চেপেটা হৈ আছে চাওক। তো বজাৰ কৰিলোঁ, বজাৰ কৰি টিউশ্যনৰ পৰা আহোঁতে বজাৰ কৰিলোঁ, বজাৰ কৰি আহি আৰু ঘৰত সোমালোঁ। আৰু এইটো কি দেখা পাইছেনে? ভোট জলকীয়া। এইটো তো বৰষুণৰ দিনত কি হয়, বেছি বৰষুণ হ'লে ভেঁকুৰ জাতীয় বেমাৰ এটা লাগে। তো বন্ধুসকল ডিউটিৰ পৰা আহি অলপ ঘৰত কাম কৰিলোঁ, কাম মানে ঘৰত ৰুমটো চাফা কৰিলোঁ। বহুত দিন আছিল, কিতাপ পত্ৰবিলাক একেবাৰে ধূলি মাকতি একেবাৰে ভৰি আছিল। চ' কিতাপ পত্ৰবিলাক চিজিলভাৱে সজাই থলোঁ।
তো বন্ধুসকল খোৱা লোৱাৰ পিছত মই এঠাইত যাম বুলি ভাবিছিলোঁ দুপৰীয়া। তো খোৱাৰ পিছত বৰষুণ অহাৰ কাৰণে মই বাহিৰলৈ ওলাই যাব পৰা নাই। চ' এতিয়া বৰষুণ কমিলে। তো আপোনালোকক ৰাতিপুৱা এটা কথা কৈছিলোঁ যে আজি এটা বিষয়বস্তু আলোচনা কৰিম। তো এই বিষয়বস্তুটো কি? এতিয়া আপোনালোকে নিশ্চয় মোৰ আগৰ এটা ভিডিঅ'ত চাইছে যে সেই ভিডিঅ'টোত মই জৈৱ ইন্ধন অৰ্থাৎ বায়'ডিজেলৰ সম্পৰ্কে কিছু আলোচনা কৰিছিলোঁ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে এই বায়'ডিজেল কেনেকৈ প্ৰস্তুত কৰা হয় বা কি প্ৰচেছত এই বায়'ডিজেল উৎপন্ন কৰা হয় আৰু এই বায়'ডিজেলৰ সুবিধা অসুবিধা কি হ'ব পাৰে। 1937ত G7 বায়'ডিজেল উৎপাদন পদ্ধতি আৱিষ্কাৰ কৰিছিল। আৰু এই বায়'ডিজেল এতিয়া কিদৰে প্ৰস্তুত কৰা হয় তাৰ প্ৰচেছটো মই এতিয়া কৈ আছোঁ। আপোনালোকে নিশ্চয় গম পায় যিকোনো এটা বস্তু তৈয়াৰ কৰিবৰ কাৰণে কেঁচা সামগ্ৰীৰ প্ৰয়োজন। তো এই বায়'ডিজেল উৎপন্ন কৰিবৰ কাৰণেও আমাক কেঁচা সামগ্ৰী লাগিব। তো সেই কেঁচা সামগ্ৰী হিচাপে জেট্ৰফা কাৰ্কাছ উদ্ভিদজোপাৰ ফলটো ব্যৱহাৰ কৰা হয়। তো বায়'ডিজেল উৎপন্ন কৰাৰ এটা ৰাসায়নিক পদ্ধতি আছে আৰু সেই পদ্ধতিটোক কি কয়? ট্ৰান্সেষ্টাৰিফিকেশ্যন। এই ট্ৰান্সেষ্টাৰিফিকেশ্যননো কি? এতিয়া চাওক, প্ৰথমতে জেট্ৰফা কাৰ্কাছ উদ্ভিদজোপাৰ ফলৰ বীজৰ পৰা জেট্ৰফা অইলখিনি উলিয়াই অনা হয়। এতিয়া এই অইলখিনি কি কৰা হয়? গৰম কৰা হয়। এটা বেলেগ এটা পাত্ৰত গৰম কৰা হয়। এতিয়া আন এটা পাত্ৰত কি কৰা হয়? মিথানল লোৱা হয় আৰু গৰম কৰা হয়। এতিয়া সেই মিথানলত আপোনাৰ ছ'ডিয়াম হাইড্ৰক্সাইড মিহলোৱা হয়। তো ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত আকৌ পটেছিয়াম মিথক্সাইড মিহলোৱা হয়। এতিয়া এই তিনিটা পদাৰ্থৰ মিশ্ৰণটো গৰম কৰা হয়। গৰম কৰি এতিয়া সেই আমি যে জেট্ৰফা অইল লৈছিলোঁ আন এটা পাত্ৰত, সেই পাত্ৰটোত এই মিশ্ৰণখিনি ঢালি দিয়া হয়। তো ঢালি দিয়াৰ ফলত কি হ'ব? বায়'ডিজেল উৎপন্ন হ'ব। এতিয়া এই বায়'ডিজেলখিনি ছেপাৰেশ্যন কৰিব লাগিব। এতিয়া কেনেকৈ ছেপাৰেশ্যন কৰিব? চাওক, ছেপাৰেশ্যন কৰোঁতে কি হয়? প্ৰথমতে সেই বস্তুখিনি কি কৰা হয়? গৰম পানীৰ মাজেৰে যাবলৈ দিয়া হয়। কি কৈছিলোঁ? যে জেট্ৰফা অইলত যে সেই তিনিটা পদাৰ্থৰ মিশ্ৰণ আছিল, সেই তিনিটা পদাৰ্থৰ মিশ্ৰণ জেট্ৰফা অইলত ঢালি দিয়াৰ পিছত কি হ'ব? আপোনাৰ বায়'ডিজেল উৎপন্ন হ'ব। এতিয়া সেই বায়'ডিজেলত বহুতো ঔষধি বা বিভিন্ন ধৰণৰ পদাৰ্থ মিহলি হৈ থাকে। চ' সেইখিনি কি কৰা হ'ব? ছেপাৰেশ্যন কৰা হ'ব। এতিয়া ছেপাৰেশ্যন কেনেকৈ কৰিব? এতিয়া এই গৰম পানীৰ মাজেৰে যেতিয়া সেই পদাৰ্থখিনি যাবলৈ দিয়া হ'ব, তেতিয়া কি হ'ব? তেতিয়া একফালেদি এটা পাত্ৰত আপোনাৰ বায়'ডিজেলখিনি জমা হ'ব আৰু আন এটা অংশেদি আপোনাৰ অশুদ্ধিযুক্ত চাবোন আৰু গ্লিচাৰল জাতীয় পদাৰ্থখিনি আন এটা অংশেদি ছেপাৰেশ্যন হ'ব। এতিয়া এই কালেক্ট কৰা এই বায়'ডিজেলখিনি ক্ৰিষ্টেলাইট কৰা হ'ব। ক্ৰিষ্টেলাইট কৰিলেহে আপুনি এটা পিয়ৰ বায়'ডিজেল ইন্ধন পাব। এতিয়া এই প্ৰচেছটো কি কৰিব লাগে? বাৰে বাৰে কৰি থাকিব লাগিব। তো এনেকৈ বাৰে বাৰে কৰি থকাৰ ফলত এটা উপযুক্ত পৰিমাণৰ এটা ভাল এটা কোৱালিটিৰ বায়'ডিজেল আপুনি পাব। ডিজেলৰ সুবিধা কি? তো বায়'ডিজেলৰ সুবিধা হৈছে আপুনি ইয়াৰ পৰা কোনো ধৰণৰ প্ৰদূষণ নহয়। ই ছালফাৰ মুক্ত, হয়নে? ইয়াৰ পৰা কোনো প্ৰদূষণ নহয়, ই ছালফাৰ মুক্ত আৰু এই ইঞ্জিনৰ যিটো কেপাচিটি অৰ্থাৎ যিটো ক্ষমতা, সেই ক্ষমতাটো কি কৰে? বৃদ্ধি কৰে। কিন্তু এই বায়'ডিজেলৰ কিছু অসুবিধাও আছে। কি অসুবিধা? নিম্ন উষ্ণতাত ব্যৱহাৰ কৰিব নোৱাৰোঁ। তো বায়'ডিজেল অতি খৰচী হয়। বায়'ডিজেল ব্যৱহাৰত ভাৰতীয় ৰেল সেৱাই এক বৃহৎ সাফল্য অৰ্জন কৰিছে। তিৰুচল্লিপুৰৰ পৰা তামিলনাডুৰ লালগুৰিলৈ ডিজেলৰ লগত জেট্ৰফা অইল মিশ্ৰণ কৰি এই
ঠাইবিলাকৰ মাজত ৰেল চলাচল হৈ আছে। তো মই আৰু এটা কথা ক'ব পাহৰিছোঁ যে পেট্ৰল বা ডিজেলৰ তুলনাত এই বায়'ডিজেল বেছি লুব্ৰিকেটিযুক্ত, অৰ্থাৎ ইয়াত কোনো ধৰণৰ ছালফাৰ নাথাকে। তো ছালফাৰ মাত্ৰা কম থকাৰ কাৰণে ই প্ৰদূষণমুক্ত হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব। তো ধন্যবাদ আজিৰ কাৰণে।